আছো নদী পাৰত খানা খাব তুমি কাৰণে গৈ আছো কামকেইটা বেছি দূৰ নাই অজয় দাস কামকেইটা বেছি দূৰ নাই আৰু বেগটো কিমান দেখুৱাই আজি লগৰবিলাকে ধুনীয়া দেখিছে আছে আমাৰ লগত আছে বিকাশ আছে বিকাশে কিবা ক'ব আপোনালোক কিবা ক'বা আমি আহিছোঁ খানা খাবলৈ ন আমি কেনেকৈ খানাটো খাম আপুনি কৈ দিয়া তুমি খানা মাছ ধৰি খাম মাছ ধৰাটো আমেজে বেলেগ কষ্ট কৰি খানা খোৱাটো বেলেগেই আমেজে বেলেগ ন তাকে আমি মাছ ধৰি খানা খাম বুলি আহিলোঁ মানে বহুত দিনৰ এটা প্ৰচেছ আছিলে যে আমি মাছ ধৰি খানা এটা খাম তাকে আজি আমি আহিছোঁ মাছ ধৰি খানা খাম বুলি মই দেখুৱাই দিছোঁ আপোনালোকক নদীখন এইখন হয় কহা নদী পাৰ হয় এয়া মোৰ লগৰ ফ্ৰেণ্ড হয় আছে আৰু বহুতো আছে এয়া হৈছে কহা নদী পাৰ তুমি কি ক'বা এই জাল ধৰিম দিয়া এই মাছ ধৰিমকেইটা দি নদী পাৰত এই নাও যোগাৰ কৰি আছে দেখুৱাই দিয়া এয়া আছে আমাৰ লগৰ এই জালৰ যোগাৰ কৰি আছে যি মাছ লাগে লাগিব যি মাছ লাগে লাগি যাব দেই এইখন হৈছে আমাৰ কহা নদী পাৰ আপোনালোকে বহুতে চাগে নাজানে কহা নদী বুলি এইখন হৈছে কহা নদী পাৰ মই দেখুৱাই দিছোঁ আপোনালোকৰ কাষৰ এইবিলাক এয়া আছে মোৰ লগৰ ফ্ৰেণ্ড পাছত এইখন হৈছে এই পাছলৈ আছে কহা নদীৰ দলংখন আপোনালোকৰ পাছত দেখুৱাম দলংখন কিন্তু এতিয়া আমি মাছ ধৰিব যাম মাছ ধৰাটো যদি পাৰোঁ আপোনালোকক দেখুৱাম বাৰু মাছ কেনেকৈ ধৰিম